তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা অন্য ভিডিঅ'লৈ। আৰু পৰিস্থিতি বহুত বেয়া চলি আছে, দিনকাল বহুত বেয়া চলি আছে। কৰোণা সংক্ৰমণ বহুত বেছি বাঢ়ি আছে, আপোনালোকে গম পাই আছে, নিউজত আহি আছে। টিভি খুলিলে, মোবাইল হাতত ল'লে সকলোফালে এটা কথাই ওলাই আছে, কৰোণাৰ সংক্ৰমণ কিমান বেছি বিয়পি আছে সকলোৱে গমেই পায়। তো সকলোৱে নিৰাপদে থাকক, সকলোৱে সুৰক্ষিত থাকক, সেইটোৱে আশা কৰোঁ সদায়। লকডাউন দিয়ক বা নিদিয়ক, দৰকাৰী কাম থাকিলেহে ওলাই আহিব ঘৰৰ পৰা। আৰু ষ্টুডেণ্টবোৰে বহুত বেছি টেনশ্যন লৈ আছে যে এক্সাম কি হ'ব, HLC আৰু HS হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষাৰ কি হ'ব, বহুত টেনশ্যন লৈ আছে। তেওঁ টেনশ্যন ল'ব লগা একো নাই, মই যিখিনিলৈকে গম পাওঁ আৰু তো এনেকৈ ৰূপত যদি কৰোণাৰ সংক্ৰমণ বাঢ়ি থাকে, এনেকৈ যদি কৰোণা বিয়পি থাকে, তো এক্সাম কেঞ্চেল হ'ব। আৰু যদি হয়ও এক্সাম, তেনেহ'লে অনলাইন এক্সাম হ'ব, অফলাইন এক্সাম নহয়। মই যিখিনিলৈকে গম পাইছোঁ সেইখিনিলৈকে জনাই দিছোঁ। তো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই, কিন্তু পঢ়াটো এৰি নিদিব, পঢ়াটো পঢ়ি থাকিব। কাৰণ এক্সাম নহ'লে এটা কথা বেয়া, এডুকেশ্যন চিষ্টেমটো বহুত বেছি পিছ পৰি আহে। আৰু এইটো পিছ পৰাটো নিবিচাৰোঁ, কাৰণ আপুনি অহা বছৰ পাব লাগিছিল ক্লাছ 11 পাব লাগিছিল, বা ডিগ্ৰী তাৰপিছত BA BCom BSc পঢ়ি থাকিব লাগিছিল। কিন্তু যদি এক্সামবোৰ পিছুৱাই যায়, তেনেহ'লে আপুনি আৰু অহা বছৰ HS এক্সাম দিব লাগিব। কিন্তু বয়সটো ৰখি নাথাকে ন, কিন্তু এনেকৈ যদি এডুকেশ্যন চিষ্টেমটো পিছ পৰি যায়, তো বেয়া হয় চিষ্টেমটো। কিন্তু উপায় নাই বাৰু, কৰোণা হৈ থাকিলেতো উপায় নাই। এনেকৈ যদি সংক্ৰমণ বাঢ়ি থাকে, তেনেহ'লে এক্সামটো পিছুৱাই হ'ব। তো নিবিচাৰোঁ মই এক্সামটো পিছুৱাটো, আৰু নিবিচাৰোঁ কৰোণা সংক্ৰমণ এনেকৈ বাঢ়ি থকাটো। কিন্তু নিবিচাৰা কামবোৰ জানো হ'ব? তো আমি অকল মই নিবিচাৰিলে নহ'ব, সকলোৱে বিচাৰিব লাগিব। সকলোৱে যদি সজাগ হয়, তেনেহ'লে কৰোণা নিশ্চয় সংক্ৰমণ হ'বলৈ নাপাব, আৰু ইমান স্পীডত মানে বিয়পি নাযাব। ওলাই আহিলে মাস্কখন পৰিধান কৰক, মাস্ক পৰিধান নকৰাকৈ ক'লৈকে নাযাব। তো নাজানো আহিব লগা দিনবোৰত কি হ'ব গৈ আছে। লকডাউন দিয়াটো একেবাৰে নিবিচাৰোঁ। লকডাউন দিলে বহুত বেছি অসুবিধাৰ সৃষ্টি হ'ব। বহুত মানুহে খাব নাপায় কেনে মৰিব এইবাৰ। কাৰণ যোৱাবাৰ কি হৈছিল, লকডাউন দিয়াৰ পিছত কিছুমানে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল, সহায় কৰিছিল, বহুত মানুহে সহায় পাইছিল। কিন্তু এইবাৰ কি হ'ব, যিসকলে সহায় কৰিছিল সেই সকলোৰে অৱস্থা এবাৰ বেয়া এনেকুৱা টাইপ হৈ আছে। কাৰণ বিজনেছ ভালকৈ কাৰো চলা নাই, টকা পইচা বহুতৰে অভাৱ। তো এইবাৰ লকডাউন দিলে বহুত বেয়া কথা হ'ব মানে। আৰু সেইটো কথা আপোনালোকে সকলোৱে বুজি পায় বাৰু। তো লকডাউন নহ'ব লাগে, যদি সংক্ৰমণ মাৰি থাকেতো উপায় নাই, হৈয়ে যাব, উপায় নাই আৰু মই বাইক চলাই আছোঁ, আজি বাইক লৈ কিনে ওলাই আহিছোঁ। কিন্তু হেলমেটৰ ভিতৰত পিন্ধি আছোঁ মাস্ক, তাৰ কাৰণে চাউণ্ড কোৱালিটি চাগে ইমান ক্লিয়াৰলি অহা নাই, কিন্তু আশা কৰোঁ আপোনালোকে ভালকৈ ভইচটো শুনা পাই আছে। অ'কে, তো বৰ্তমান আছোঁ বেলতলা তিনিআলি, আৰু ইফালে গৈ আছোঁ ভেটাপাৰা ফালে কিয় গৈ আছোঁ জনাই আছোঁ বাৰু। কিন্তু তাৰ আগতে আৰু এটা কথা কৈ দিওঁ, মই ৰাখিছিলোঁ গিভএৱে এটা ভিডিঅ' এৰি কিনে, মানে লাষ্ট 2 নম্বৰ ভিডিঅ'টোত ৰাখিছিলোঁ গিভএৱে। আপোনালোকে বহুতে পাৰ্টিচিপেট কৰিছে, তাৰ কাৰণে বহুত বেছি থেংক ইউ সকলোকে। আৰু সেই ভিডিঅ'টোত মই কৈছিলোঁ যে যেতিয়া 1000 কমেণ্ট পাৰ হৈ যাব ভিডিঅ'টোত, তেতিয়া মই গিভএৱে এনাউন্স কৰি দিম। গিভএৱে কোন জিকিছে এনাউন্স কৰি দিম বুলি কৈছিলোঁ। তো ফাইনেলি আজি 1K কমেণ্ট, মানে 1000 কমেণ্ট ক্ৰছ কৰি গ'ল ভিডিঅ'টোত। আৰু আজি এই ভিডিঅ'টোতে এনাউন্স কৰি দিম বুলি ভাবিছোঁ গিভএৱে। কোনে জিকিলে গিভএৱেটো এই ভিডিঅ'টোতে আজি এনাউন্স কৰি দিম বুলি ভাবিলোঁ। কিন্তু তাৰে আগত ৰাধিকাক ৱাশ্বিং কৰাই লওঁ। বহুত লেতেৰা হৈ আছে, ৰাধিকা বহুত দিন গা চা ধোৱা নাই। তো অলপমান চাফা কৰাই লওঁ, এনেকৈ চিকা কৰাই লৈ কিনে আপোনালোকক লগ পাই আছোঁ আৰু গোটেইখিনি কথা জনাই আছোঁ বাৰু। অ'কে, এইফালে ৰাধিকা পৰা চিকা হৈ গ'ল, ধুনীয়াকৈ বাইক ৱাশ্বিং হৈ গ'ল। আৰু এতিয়া চিধাৰ পৰা ওলাই যাব লাগে, কাৰণ 6টা বাজিবৰ হৈছে, আৰু 6টা বজাৰ পৰা লকডাউন। আৰু দোকান চোকান বন্ধ হৈ যাব 6টা বজাৰ পিছত। তো অলপ কিবা কিবি বজাৰ কৰিব আছে 6টা বজাৰ আগতে, সকলোখিনি বজাৰ 6টা বজাৰ আগতে কৰি ল'ব লাগিব। তো ভাবিছিলোঁ মই আপোনালোকক গিভএৱে এনাউন্সটো এতিয়াই কৰি দিওঁ বুলি ভাবিছিলোঁ, কিন্তু বৰ্তমান 6টা বাজিবৰ হৈছে, আৰু অলপ চলপ বজাৰ কৰিব আছে, আৰু ঘৰত সোমাব লাগে সোনকালে। তো বজাৰখিনি সোনকালে কৰি কিনে ঘৰত যাই কিনে আপোনালোকক লগ পাই আছোঁ, আৰু ঘৰত যাই কিনে ধুনীয়াকৈ প্ৰচেছ কৰিম, আৰু ধুনীয়াকৈ বহি লৈ কিনে এনাউন্স কৰি দিম। গুড মৰ্ণিং। তো আজি হ'ল নেক্সট ডে। তো যোৱাকালি চিধা ঘৰত গ'লোঁ, আৰু ওলাই কিনে নাহিলোঁ ঘৰৰ পৰা। তো আজি চিধা ওলাই আহিলোঁ, আৰু ওলাই কিনে আহি কিনে এটা গৈ আছোঁ, ধুনীয়া লোকেশ্যনত গৈ আছোঁ। তাত গৈ কিনে আজি গিভএৱে এনাউন্স কৰিম, আৰু আপোনালোকে কোন হয় উইনাৰ তো জনাই দিম। ফাৰ্ষ্ট প্ৰাইজ আছিল মিভি স্পীকাৰ এটা, ছেকেণ্ড প্ৰাইজ আছিল 500 ৰুপিজ এটা ফৰ বিহু 1। তো কোনে কোনটো পায় ডিচাইড হৈ যাব আজি। তো সকলোকে বহুত বেছি ধন্যবাদ ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ কাৰণে। কমেণ্টবোৰ পঢ়ি কিনে বহুত বেছি ভাল লাগিছে, বহুত মৰম আৰু আদৰ পাইছোঁ আপোনালোকৰ পৰা। আশা কৰোঁ এনেকৈ সদায় মৰম পাই যাম। তো ব'লক আজি ধুনীয়া ধুনীয়া গীত দুটা দি দিওঁ। তো সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক। কোনে পায় নাজানো, তো যোনে পায়
উইনাৰ হৈ যাব বৰ্তমান মোৰ হাতত আছে TVS Entor 125 অংকুৰৰ আৰু ইফালে আমি আহিছোঁ পানী খেতিৰ ফালে আৰু ধুনীয়া লোকেশ্যন বিচাৰি আছোঁ ধুনীয়া লোকেশ্যন এটা যাম অলপ টাইম বহিম চিল মাৰিম অলপমান চিল তাৰপিছত ঘৰত যাব লাগিব ইয়াতে যাওঁ নেকি ইয়াতে যাওঁ ওকে তো আহিছিলোঁ পানী খেতিৰ ফালে আৰু ধুনীয়া এটা লোকেশ্যন বৰ্তমান আছোঁ আৰু ইয়াতে ব্লগিং কৰিবৰ কাৰণে চান্সে পোৱা নাছিলোঁ ইমান ধুনীয়া লোকেশ্যন হয় চলি আছিলে আমাৰ ফটোশ্বুট ঐ চাওঁ অংকুৰ কেমেৰাটো চাওঁ বহুতে সুধি আছিল কেমেৰাটোৰ মডেলটো কি আজি দেখাই দি আছোঁ ধুনীয়াকৈ সিদিনাখন দেখুওৱা হোৱা নাছিলোঁ বেছি এক্সাইটেড হৈ আছিলোঁ নতুন কেমেৰা আহি গৈছে বুলি তাৰ কাৰণে এক্সাইটেডৰ কাৰণে বেছি দেখুওৱা নাছিলোঁ আৰু কেমেৰা মডেলটো এইটো Z5 নিকন Z5 হয় আৰু প্ৰাইচটো আমাৰ পৰিছিল 1,40,000 অলমষ্ট 140 বেছি আছিল ডিছকাউণ্টত মানে পাইছিলোঁ তাৰ কাৰণে অলপ কমতে হৈ গৈছে আৰু এতিয়া গিভএৱে এনাউন্স কৰি আছোঁ তো অলপ ৱেইট কৰক গিভএৱে এনাউন্সটো কৰি দি আছোঁ কোনে জিকিছে কোনে জিকা নাই গম পাই যাব নেকি অংকুৰে জিকিলে ভাল আছিল বুলি কৈ আছিল মোক তো চাই লওক কোনে জিকে অ'কে তো আমি তিনিজনে ধুনীয়াকৈ বহি লৈছোঁ ইয়াতে আৰু চিপছ খাই কথা পাতি আছোঁ আৰু নেচাৰেল ভিউ এনজয় কৰি আছোঁ ইফালে পূজা আছে ইফালে অংকুৰ ইফালে মই আমি তিনিটা বহি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ কৰা হ'ব গিভএৱে এনাউন্স তো ইউটিউবত গ'লোঁ আৰু এইটো ভিডিঅ'ত মই কৰিছিলোঁ গিভএৱে আৰু এই ভিডিঅ'টো দিছিলোঁ মই গিভএৱে তো এই ভিডিঅ'টোৰ যোনটো লিংক সেই লিংকটো কপি কৰি ল'লোঁ তাৰপিছত যাব লাগিব এতিয়া গুলুগুলো যাব লাগিব এইটো গুগলত যাই কিনে ইউটিউব কমেণ্ট পিকাৰত গৈ কিনে গিভএৱে উইনাৰত যাম আৰু তাৰপিছত এনেকুৱা টাইপৰ আহিব আৰু লাষ্টৰ ফালে গৈ কিনে ইয়াতে পেষ্ট কৰি দিম যোনটো মোৰ ভিডিঅ'ৰ লিংক আছে আৰু ইয়াতে চিলেক্ট কৰি দিম যাতে যোনে দুটা তিনিটা কমেণ্ট কৰিছিল সেইবিলাকৰ এটাই চিলেক্ট হ'ব আৰু যিবিলাকে লিংক চিং এইবিলাক দিছে সেইবিলাকৰ চিলেক্ট নহ'ব এইফালে আহিব গেট ইউটিউব কমেণ্টছ তো যিমানখিনি কমেণ্ট আহিছিল ইউটিউবত বহুত বেছি থেংক ইউ সকলোলৈকে আৰু বেষ্ট অফ লাক কোন জিকে নাজানো 500টা কমেণ্ট আহি গৈছে 600 হৈ গ'ল টোটেল 1000 কমেণ্ট আহিছিলে কিন্তু দুটা তিনিটা কমেণ্ট বহুতে কৰিছে তো গোটেইখিনি কমেণ্ট নাহিব ইয়াতে কিমানখিনিলৈকে আহে চাওঁ 1000 আচ্ছা প্ৰায়খিনি আহিয়ে গ'ল 941টা কমেণ্টছ মানে জেনুইন কমেণ্ট চিলেক্ট দিছে 941টা তো ইয়াতে আমি ষ্টাৰ্ট কৰি দিম আকাশ গোহাঁই নেক্সট লেভেল দিছে নেক্সট লেভেল লিখি দিছে কমেণ্টটোত আৰু এইটো হ'ল আমাৰ উইনাৰ তো আকাশ গোহাঁই আপুনি জিকিছে এটা মিভিৰ ৰোম টু স্পীকাৰ তো ইনষ্টাগ্ৰামত যাবা তোমাৰ কমেণ্টটো স্ক্ৰীনশ্বট লৈ কিনে ইনষ্টাগ্ৰামত মোক টেগ কৰিবা আৰু ইনষ্টাগ্ৰামত যাই কিনে কথা পাতিলে হ'ল মই কেনেকৈ তোমাক স্পীকাৰটো লাগে নে 1000 কেছ লাগে ক'লে হ'ল যদি 1000 কেছ লাগে গুগল পে' বা একাউণ্ট ট্ৰান্সফাৰ কৰি দিম আৰু যদি স্পীকাৰটো লাগে চিধা পঠাই দিম কুৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে তো কংগ্ৰেচুলেশ্যন তুমি জিকি গৈছা এটা মেবি ৰোম টু স্পীকাৰ আৰু এতিয়া ছেকেণ্ড গিভএৱে আছিল তো মই 500 গিভএৱে ৰাখিছিলোঁ 500 ৰুপিজ তো এই গিভএৱেটো হ'ব মোৰ আগৰ ভিডিঅ'টো যোনটো মই গিভএৱে ভিডিঅ' দিছিলোঁ সেইটো আগৰ ভিডিঅ'টোৰ পৰা হ'ব বুলি কৈ থৈ দিছিলোঁ আগতে যোনে লাষ্টলৈকে ভিডিঅ'টো চাইছে সি গম পাইছে তো ইয়াৰে আগৰ ভিডিঅ'ৰ লিংকটো কপি কৰিম আৰু উইনাৰ চিলেক্ট কৰিম চেনেলটোত গৈ কিনে এইটো মেঘালয় ট্ৰিপ দিছিলোঁ এপিছ'ডটো আৰু এইটো আজি একেলগে নাচি দিলোঁ তো ইয়াতে চবতকৈ বেছি কমেণ্ট কোনটো ভিডিঅ'ত আহিছে এইটো ভিডিঅ'ত আছে 116টা কমেণ্ট আৰু এইটো ভিডিঅ'ত আছে 53টা তো ঠিক আছে 116টা যোনটো ভিডিঅ'ত আছে কপি কৰি ল'লোঁ মানে যোনটো ভিডিঅ'ত বেছিকৈ কমেণ্ট আছে সেইটো ভিডিঅ'ৰ লিংকটোৱে কপি কৰিছোঁ বাৰু আৰু এতিয়া যাব লাগিব সেম প্ৰচেছ কমেণ্ট পিকাৰ আৰু গেট ইউটিউব কমেণ্ট তো 109টা কমেণ্ট চিলেক্ট হৈ গ'ল আৰু এতিয়া ষ্টাৰ্ট চাওঁ কোনে জিকে জয় মাহালি 09 অ'কে তো জিকি গ'লা জয় মাহালি 09 জিকি গ'লা 500 ৰুপিজ ফৰ বিহু 1 কৈ থৈ দিছিলোঁ আৰু কমেণ্টটো লিখিছিল ভৈৰৱ কুণ্ড চাগে নেকি কিবা ক'ব বিচাৰিছিল তো এই ভৈৰৱ কুণ্ড বোলে এটা কমেণ্ট আছিল সেই কমেণ্টটোত জিকি গ'লা 500 ৰুপিজ তো ইনষ্টাগ্ৰামত যাবা ইনষ্টাগ্ৰামত যাই কিনে
সেম প্ৰচেছ ইনষ্টাগ্ৰামত যাই কিনে মোক ফ'ল' যদি কৰা আছে তো ভালে কথা, ফ'ল' কৰা নাই যদি ফ'ল' কৰি ল'বা বাৰু। আৰু ফ'ল' কৰি উঠি কিনে মেছেজ কৰিবা, মেছেজ কৰি কিনে কমেণ্টটো স্ক্ৰীনশ্বট লৈ কিনে মোক পঠাবা আৰু টেগ কৰি দিবা। তো মই গোটেইখিনি প্ৰচেছ ইনষ্টাগ্ৰামতে কৰি দিম আৰু গুগল পে' কৰি দিম 500 ৰুপিজ একাউণ্ট ট্ৰান্সফাৰ। কংগ্ৰেচুলেশ্যন জয় মাহালী আৰু আকাশ। তো দুজনকে কংগ্ৰেচুলেশ্যন। ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিবা, তোমালোকে জিকি গৈছা গিভ এৱে প্ৰাইজ। তো বৰষুণ ইজ কামিং, ৰেইন ইজ কামিং। তো পথাৰ আমি ইয়াৰ পৰা যাব লাগে, পূৰা গিৰগিৰাই আছে আৰু কেইটা লৈ যাব লাগিব। তো ধুনীয়াকৈ এতিয়া ইয়াৰ পৰা যাওঁ ওলাই কিনে এতিয়া ঘৰত যাব লাগে, নহ'লে বৰষুণত পৰা ৰাস্তাত বান্দৰ ভিজা দিব লাগিব। বান্দৰ ভিজা দিব মন নাই, সোনকালে ওলাই যাওঁ। তো তাৰ পৰা ওলাই আহিলোঁ আৰু যিটো ভয় কৰি আছিলোঁ এইটোৱে হ'ল। দি আছে বৰষুণ পাই গ'লোঁ ৰাস্তাত আৰু সোমালৈ বৰ্তমান মন্নাতত বৰ্তমান আছোঁ আৰু ইয়াতে থাকি কিনে খাই আছোঁ বিৰিয়ানী। তো মজা টেষ্টি হৈছে বিৰিয়ানী খাই আছোঁ আৰু খাই লৈ কিনে লাহেকৈ ওলাই যাব লাগিব। বৰষুণটো লাহেকৈ কমিছে আৰু অলপ লাহেকৈ কমিছে। তো বৰষুণ থামি গ'ল আৰু এতিয়া ঘৰত গৈ আছোঁ আৰু ইফালে পুলিচৰ গাড়ী আহি গৈছে। বৰ্তমান টাইম হৈ আছে 5:15, 5:15 হৈছে। 6টা বজাৰ আগত মানে সকলো দোকান পোহাৰ চব মানে বন্ধ কৰিব দিছে, তাৰ কাৰণে এলাউন্স কৰি আছে বাৰু। আৰু 6টা বজাৰ আগত আমিও যাই কিনে ঘৰত সোমাওঁ। তো আজি ভিডিঅ'টো বাছ এইখিনি আছিলে, কেনেকুৱা পালে চাই কিনে জনাবলৈ পাহৰি নাযাব। যদি ভাল লাগিল লাইক এটা কৰি যাব আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। যদি নতুনকৈ চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে এটা পাহৰি নাযাব। আৰু লগ পাইছোঁ অন্য ভিডিঅ'ত, তেতিয়ালৈকে টিল দেন বাই বাই, টাটা, বাই বাই, ষ্টে হোম, ষ্টে ছেফ।